মৰ্নিং গাইজ। চ' আজি ছানডে হয়, আমাৰ উঠোতে দেৰি হৈ গ'ল, 8টা বাজি গ'ল। এবাৰ উঠিছিলে, উঠি আকৌ তাই শুই গ'ল। আপোনালোকৰ সকলোৰে খবৰ ভালনে? মোক কমেণ্টত জনাব। আৰু আজি ছানডে হিচাপে কোনে কোনে ক'লৈ যায়, কি কৰে সেইটো। আজি ছানডে মই দিনটোত কি কৰোঁ চ' আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। তানবি শুই আছে, সেইকাৰণে শুই থাকোঁতে মই ঘৰৰ কামবোৰ কৰি লওঁ, কাৰণ তানবিৰ পাপাও নাই, পাপা ওলাই গৈছে। তাৰে আগতে মই মোৰ চেনেলটোলৈ আপোনালোকক ৱেলকাম জনালোঁ। ৱেলকাম বেক টু আৱাৰ চেনেল তানবিজ ব্লগ। চ' আপোনালোকে চাই থাকিব আজিৰ দিনটোত আমি কি কৰোঁ। এতিয়া আমি ঘৰৰ কামবোৰ কৰি লওঁ। চ' লেটছ ষ্টাৰ্ট। হাই গাইজ, চ' মই কামখিনি কৰি থাকোঁতে মাজতে আমাৰ তানবি উঠি গৈছে। এয়া তানবি উঠি কান্দি আছে তাইক মই মুখখন ধুৱাই দিব লাগে। চ' মই তাইক মুখখন ধুৱাই লওঁ। এয়া হৈছে আমাৰ তানবিৰ কুহুমীয়া গৰম পানী, আৰু এইখন হৈছে কটন কাপোৰেৰে কুহুমীয়া গৰম পানীৰ লগত আমাৰ তানবি সদায় ৰাতিপুৱা মুখ ধুই না তানবিক বেবী ক্ৰীম লগাব তানবি অলপ। এইটো হৈছে জনচনৰ বেবী ক্ৰীম, আৰু বেবীৰ কাৰণে জনচনৰ ক্ৰীম বা জনচনৰ গোটেইবোৰ বস্তুৱে বেবীৰ কাৰণে ভাল বুলি ভাবোঁ মই। চ' মই তানবিক এই জনচনৰ ক্ৰীম তেল এইবোৰে ইউজ কৰোঁ তানবিৰ তাত। বেবী ক্ৰীম লগাই দিলোঁ, এণ্ড তাইৰ ড্ৰেছটো এতিয়া মই চেঞ্জ নকৰোঁ। মই ফাৰ্ষ্ট ফ্ৰেছ হৈ আহোঁ, তাৰপিছত তাইক গা ধুৱাই দিব লাগিব। এতিয়া জাষ্ট মই তাইক এনেই মুখখন মুচাই দিলোঁ। অলপ পিছত মই তাইক গাও ধুৱাই দিম, ড্ৰেছটো চেঞ্জ কৰি দিম, কাৰণ এতিয়া তাই আকৌ অলপ পিছত লেতেৰা হৈয়ে যাব। ত' সেইকাৰণে মই একেলগে গা ধুৱাই দিয়ে তাইৰ ড্ৰেছটো চেঞ্জ কৰি দিম। চ' এতিয়া তানবিৰ পাপা আহি গৈছে, তানবিৰ পাপাই তানবিক ল'ব, আৰু মই এতিয়া মোৰ ফ্ৰেছ হৈ আহোঁ। তানবি তুমি এতিয়া পাপাৰ লগত থাকা দে, মই আহি আছোঁ। হাই গাইজ, চ' মোৰ গা ধোৱা হৈ গ'ল, তানবিক পাপাকে লৈ আছে। ত' মই এতিয়া চাকি ধূপ অলপ জ্বলাই লওঁ, তাৰপিছত অলপ চাহ তাহ কি পাৰোঁ বনাই খাওঁ। ভাতটো আৰু আজি ৰাতিপুৱা নহ'লে একেলগে দিনতে হ'ব। চ' মই এতিয়া চাকি ধূপ জ্বলাই চাহ অলপ খাই তানবিক মই গা ধুৱাবলৈ লৈ যাম, আৰু চাই থাকক আপোনালোকে। বৰ্তমান মোৰ চাকি দিয়া হৈ গ'ল, আৰু মই এতিয়া চাহ নাখাওঁ, কাৰণ হাজবেণ্ডে চাহখিনি বনাই খালে, মোৰ দেৰি হৈ গ'ল কাৰণে। চ' মই এতিয়া পানী এগিলাচ খাই লওঁ, আৰু মই এতিয়া ৰাতিপুৱাৰ ভাতৰে অলপমান যোগাৰ কৰোঁ, কাৰণ দেৰি হ'ব, চবৰে ভোকো লাগিব। দিনৰ ভাত হোৱালে দেৰি হৈ যাবতো, সেইকাৰণে পানী এগিলাচ খাই মই অলপ ভাতৰ যোগাৰ কৰোঁ। চাহ খোৱা বৰ্তমান নহ'লে, সেইকাৰণে মই ৰাতিৰে ভাত আছিলে, দালিও আছিল, চয়াবিনৰ তৰকাৰীও আছিলে, সেইকাৰণে মই এতিয়া এই খুতুৰা শাকৰ ভাজি এখন বনালোঁ, আৰু এই আচাৰ ল'লোঁ। তেনেকৈ মই ৰাতিপুৱাৰ ভাত সাজ আজি খাবলৈ ওলাইছোঁ। আৰু দুপৰীয়া কি পাৰোঁ চাওঁ। হাই গাইজ, চ' এতিয়া 12:30 বাজিছে, আৰু মোৰ গোটেই কামখিনি হৈ গৈছে এতিয়া। সেইকাৰণে মই তানবিক গা ধুৱাব কাৰণে মই ৰেডি কৰিছোঁ। চ' গা ধুৱাবৰ কাৰণে এয়া মই যোগাৰ কৰি আছোঁ। এইটো হৈছে চাবোন, তানবিৰ বেবী চাবোন, আৰু এইটো হৈছে শ্বেম্পু, আৰু এখন গা ঘঁহিবৰ কাৰণে তাইৰ কাৰণে গা ঘঁহিবৰ কাৰণে এখন কাপোৰ লৈ আহিছোঁ। তাৰপিছত এয়া হৈছে তানবিৰ পানী, এইটো ৰ'দত দি থৈ দিছিলোঁ পানী, এইটো মই গৰম কৰি আনিছোঁ। এইটো গৰম পানী আৰু এইটো ৰ'দত দিছিলোঁ, দুইখিনি মিক্স কৰি লৈছোঁ পানী। মই এতিয়া আকৌ তানবিক আনিব যাওঁ, এটাকে মই বস্তু লৈ আহি আছোঁ। এয়া তানবিক গা ধুব ওলাই গৈছে, তানবিক গা ধুব, আমি তানবিক গা ধুব লাগিব। আমাৰ তানবিক গা ধোৱা হৈ গ'ল,
এতিয়াতে কান্দি আছে তাই এতিয়া মই অলপ টোপনি খেদাম তাৰপিছত আজি সানডে হয় তো বিহু আহি আছে তো মই বিহুৰ বজাৰৰ কাৰণে অলপ আমাৰ ইয়াৰে ওচৰতে দিগেছে বজাৰ বহে সো মই তালৈ অলপ ওলাই যাব লাগিব সেইকাৰণে তাইক মই অলপ টোপনি খেদাই থৈ যাম তাইক নিব নোৱাৰো কাৰণ বহুত ভিৰ তাতে সেইকাৰণে তাইক মই ঘৰতে শুৱাই থৈ যাব লাগিব টোপনি খেদাই তাই টোপনি যাব ঘৰতে তাইক মই টোপনি খেদাই দিওঁ তাৰপিছত আমি নেক্সট আকৌ বজাৰত লগ পাম হৈছে আমাৰ সৰু বাগিচা মই বজাৰত যাব ওলাওঁতে দেউতা আহি পালে চ' মই ভাবিছোঁ দেউতাক আমাৰ ঘৰৰ বিলাহী কেইটামান দি পঠাওঁ এইকেইটা পকি আছিলে বিলাহী মই এইকেইটা বিলাহী আমাৰ ঘৰৰ বিলাহী ছিঙি দিছোঁ দেউতাক লৈ যাব দিছোঁ ঘৰৰ বিলাহীৰ কাৰণে দেউতাই মোৰ কাৰণে এয়া ঘৰৰ গৰু গাখীৰ লৈছে আৰু এয়া জিলাপি গম নাপায় Hi guys, so মোৰ কাম হৈ গ'ল মানে দেউতা আহিল দেউতাক চাহ তাহ দিলোঁ চাহ তাহ দি বাচন বৰ্তনখিনি মই ধুই আহিলোঁ এতিয়া মোক বজাৰলৈ যাবৰ কাৰণে মোৰ ওচৰৰে বা এজনী ৰখি আছে মোক ওলাবলৈ দি আছে মোৰ এক কামবোৰ কৰোঁতে দেৰি হৈ গ'ল চ' ৰখি আছে মই তাড়াতাড়ি কাপোৰটো পিন্ধি ওলাই কিনে গৈ আছোঁ হাই গাইজ চ' মই ইয়াত বজাৰলৈ যাব ৰেডি হৈছোঁ এণ্ড তানবিক খুৱাই থৈ দিছোঁ মোৰ বাজনী ৰখি আছে মোক তেতিয়াৰ পৰা চিঞৰি আছে মাতিয়ে আছে চ' বজাৰত লগ পাম একেবাৰে চ' লেটছ গো এয়া বা হয় বা আৰু মই এতিয়া বজাৰলৈ যাওঁ
ল'ৰাটো আহি তাতে ৰখি আছে। নেকি এইটো পাৰ্চেল আহি গ'ল দিলে হয়তো মই ল'লোঁ খাই দিয় মই লৈ ল'লোঁ। এইটো তানবীৰ মামী হয় দে তানবীৰ মামী হাই দিছে তাৰ হাই দিছে পাৰ্চেল মোক পাপৰি বুলিয়ে কৈছিল। হাই গাইছ, চ' বজাৰৰ পৰা মই কি ল'লোঁ আপোনালোকক দেখাবলৈ লৈছোঁ। মই এইখন বজাৰৰ পৰা ফাৰ্ষ্ট এই কাপোৰ লৈছোঁ, কমতে পালোঁ সেইকাৰণে ল'লোঁ। মই আজিলৈ যোৱা নাছিলোঁ এইখন বজাৰত। ত' চাওক এইযোৰ মেখেলা চাদৰ মই 300 লৈছে। এইযোৰ দেখাই আছোঁ। চাদৰখনত গাত ফুল নাই। ইয়াৰে মেখেলাখন ৰ'ব মই দেখাই আছোঁ। এইখন হৈছে চাদৰ আৰু এইখন হৈছে মেখেলা। মেখেলাখনত কিন্তু ফুল আছে দেই। 300ত বেয়া পোৱা নাই যেন লাগিছে মোৰ। লোকেল বজাৰ হয় দেই আমাৰ এইখন দীঘলপুৰী বজাৰ বুলি কয়। আৰু এয়া ব্লাউজ ল'লোঁ। এইটো এটা লৈছোঁ ব্লাউজ আৰু বিহু বুলি কেইখনমান গামোচা ল'লোঁ। এইখিনি মোৰ বিহুৰ কাৰণে গিফ্ট ৰেডি হৈ গ'ল এণ্ড মই এইকেইটা কাকাক দিওঁ। মই সেইটো বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু গেঞ্জিও ল'লোঁ, এইটো গেঞ্জি। চ' আপোনালোকক মই কি ল'লোঁ দেখালোঁ। চ' আজিলৈ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। চ' আপোনালোকে আমাৰ তানবীৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আজিৰ ব্লগটো কেনেকুৱা লাগিল। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম আশা থাকিল। বাই বাই। চ' থেংক ইউ ফৰ ৱাচিং।